নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল সাজপাৰলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি বহুদিনৰ মূৰত এটা ভিডিঅ' আপলোড কৰিবলৈ ওলাইছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ কিবা পচন্দ লাগে তেনেহ'লে স্ক্ৰীনশ্বট ৰাখি হোৱাটছআপ কৰিলে হ'ব। আৰু যদি আপোনালোকৰ ব্ৰাঞ্চৰ যোগেদি ল'ব বিচাৰে তেনেহ'লে সেইটোও সুবিধা আছে। আৰু যদি আপোনালোকে DTDC বা পোষ্টেলৰ যোগেদি অনলাইন পে'মেণ্ট কৰিবলৈ সুবিধা আছে আপোনালোকৰ, সেইটোও আপোনালোকৰ পাই যাব। গতিকে আহকচোন চাওঁ কাপোৰ কেইযোৰ কেনেকুৱা। প্ৰথমতে মই খিচা কালেকশ্যন দেখুৱাম। এইটো হ'ব খিচা কালেকশ্যন হয়। এইবিলাক খিচা ছেট হয়। যদি আপোনালোকৰ পচন্দ লাগে তেনেহ'লে হোৱাটছআপ কৰিলে হ'ল। এইখন হ'ব মেখেলাখন, মই দেখাই দিছোঁ। এইখন হ'ব মেখেলাখন আৰু গাটো গোটেই কাম কৰা আছে। যদি আপোনালোকৰ পচন্দ হয় তেনেহ'লে হোৱাটছআপ কৰি স্ক্ৰীনশ্বট ৰাখি হোৱাটছআপ কৰিলে হ'ব। এনেকুৱা কৰি গল্ডেন গুণাত ব্লু আৰু ৰেড মিনা কৰা হ'ব। আৰু তলৰ পাৰিটো এনেকুৱা কৰি দুটা লাইন ৰেড আৰু ব্লুৰে বুটা বচা আছে। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট এটা ৰাখি ল'ব। এইযোৰৰ প্ৰাইচ হ'ব 1600 টকা অনলি। নেক্সট দেখুৱাম মই এইটো পাৱাৰ লুমৰ ছেট হয়। এইটো পাৱাৰ লুমৰ যোৰা হয়। এইবিলাক 1250 টকা কৰি দিয়া আছে। যদি আপোনালোকৰ মই চাদৰখন অকল খুলি দেখাইছোঁ, ৰেডি কৰা আছে এনেকুৱা কৰি ৰেডি টু কৰা আছে। এনেকুৱা কৰি দহি বুটা আছে, দহিটো বনাই থোৱা আছে। আৰু গাটো এনেকুৱা কৰি ডাঙৰ বুটা আৰু সৰু বুটা দিয়া আছে। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি হোৱাটছআপ কৰিলে হ'ব। এইযোৰৰ প্ৰাইচ হ'ব 1250 টকা অনলি, 1250 টকা। নেক্সট দেখুৱাম মই এইটো পাৱাৰ লুমৰ হয়। স্কাই ব্লুত আছে। যদি মেখেলাখন নেদেখুৱাও, অকল চাদৰখন খুলি দেখাইছোঁ। ৰেডি টু ৱেৰ কৰা আছে। এনেকুৱা কৰি আঁচলৰ ছাইড পাৰি লগোৱা আছে। আৰু এনেকুৱা কৰি গোটেই গা এনেকুৱা কৰি মিনা কৰা আছে। পিংক ব্লু এনেকুৱা কৰি মিনা কৰা আছে। যদি আপোনালোকৰ পচন্দ হয় তেনেহ'লে স্ক্ৰীনশ্বট ৰাখি হোৱাটছআপ কৰিলে হ'ব। চাদৰৰ পাৰিটো এনেকুৱা কৰি দিয়া আছে। এইযোৰৰ প্ৰাইচ হ'ব অকল 1250 টকা। ষ্টেবুল কটন এটা দেখুৱাওঁ। 1800ৰ এনেকুৱা কৰি ষ্টেবুল কটন হয়। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব। মই অকল চাদৰখন খুলি দেখাইছোঁ। আপোনালোকৰ যদি কিবা জানিব লগা থাকে তেনেহ'লে হোৱাটছআপ কৰিলে হ'ব। হোৱাটছআপত মই গোটেইখিনি ডিটেইলছ আপোনালোকক জনাই দিম। এইখন হ'ব চাদৰখন গোটেই এনেকুৱা কৰি হৰিণ বুটা দিয়া আছে। আৰু আঁচলৰ পাৰিটো এনেকুৱা কৰি ডাঙৰকৈ দিয়া আছে। ডিপ ব্লু হয়, এইটো ডিপ ব্লু হয়। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট এটা ৰাখি ল'ব। এইটো চাওকচোন খুব ধুনীয়া হয়। যেতিয়া আপোনালোকে চিলাই মিলি পিন্ধিব খুবেই ধুনীয়া লাগিব। এইটো এনেকুৱা কৰি দিয়া আছে। এইযোৰৰ প্ৰাইচ হ'ব 1800, 1800 টকা অনলি, 1800 টকা। আৰু এটা দেখুৱাওঁ AC কটন হয়। এইটো AC কটন কালেকশ্যন 1600। চাদৰখন খুলি দেখাইছোঁ মই। ডাঙৰ বুটা সৰু বুটা দিয়া আছে। এইটো এনেকুৱা কৰি ডুৱেল কালাৰ হয়। কালাৰটো ডুৱেল কালাৰ হয়। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট এটা ৰাখি ল'ব। যোৰৰ প্ৰাইচ হ'ব অনলি 1600 টকা। 1600 টকাতে আপোনালোকে এই কাপোৰযোৰ ধুনীয়াকৈ ল'ব পাৰিব। যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে হোৱাটছআপ কৰিব। ডাঙৰ বুটা আৰু সৰু বুটা দিয়া আছে। আমাৰ স্ক্ৰীণত হোৱাটছআপ নাম্বাৰ দিয়াই আছে। আপোনালোকে যোগাযোগ কৰিলে হ'ব। দুটা মিক্স পাট যোৰা দেখুৱাম। এইটো এটা আছে ব্লেকটোতো খুবেই ধুনীয়া হয়। মেখেলা ছাইড পাৰি ব্লাউজ পিচ সকলোবোৰ পাব আপোনালোকে, চিন্তা কৰিব নালাগে। এইটো হ'ব ব্লেক যোৰা হয়। 2100 টকা অনলি, 2100, 2100 টকা অনলি। ডাঙৰ বুটা আৰু সৰু বুটা দিয়া আছে। যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট এটা ৰাখি
হোৱাটছআপ কৰিলে হ'ব। এইযোৰৰ প্ৰাইচ হ'ব 2100 টকা অনলি। এই 6টা ছাইড পাৰি থাকিব, ব্লাউজ পিচ হেভিত হ'ব আৰু মেখেলাখন আহল বহল হ'ব। আপোনালোকে চিন্তা কৰিব নালাগে, আহল বহল হ'ব। আৰু এনেকুৱা ষ্টল আছে, যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰে। ষ্টল হ'ব, এইটো ষ্টল হ'ব। এনেকুৱা 2খন ল'লে কম প্ৰাইচ হ'ব, 2খন ল'লে 1800 টকা হ'ব। আৰু যদি এখন হয়, এখন লয় 900ত আপোনালোকে ল'ব পাৰিব, 900ত ল'ব পাৰিব। যদি আপোনালোকৰ এই কাপোৰ কেইযোৰৰ ভিতৰত যদি পচন্দ লাগে, কিবা যদি পচন্দ হয়, আপোনালোকে প্লিজ হোৱাটছআপ কৰিব। আৰু মোৰ চেনেলটো সাজপাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া যেতিয়াই মই নতুন নতুন কালেকশ্যন আপোনালোকৰ মাজত লৈ আহোঁ, তেতিয়া আপোনালোকে নটিফিকেশ্যনটো আগতীয়াকৈ পাব। তেনেহ'লে আপোনালোকৰ কাপোৰ ক্ৰয় কৰিবলৈ সুবিধা হ'ব। তাৰে গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কাপোৰ কেইযোৰ কেনেকুৱা লাগিল আপোনালোকে প্লিজ কমেণ্টত জনাই দিব যে কাপোৰ কেইযোৰ যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে হোৱাটছআপ কৰিলে হ'ব। গতিকে আজিলৈ আহিছোঁ, নমস্কাৰ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।